Hey guys, welcome back to my YouTube channel. এতিয়া গাড়ী তেল হৈ গ'ল আহি থাকোঁতে তেল ভৰাব গৈ আছোঁ। তাৰপিছত ঠেলি গৈ আছোঁ এই ৰ'দত গাড়ী চলোৱাৰ টান। তাৰপিছত আকৌ এই ৰ'দত তেল শেষ হোৱাত গাড়ীখন ঠেলি লৈ গৈ আছোঁ। কষ্ট আৰু নক'বা এই গৰমত গাড়ীখন ঠেলি লৈ পেলাই গৈ আছোঁ। তাৰপিছত এতিয়া ৰাস্তাত গৈ আছোঁ, তেল দি পোৱা নাই। প্ৰায় আমি আধা কিলোমিটাৰমান আহিলোঁ আৰু তেনেকৈ গাড়ীখন ঠেলি পেলাই আধা কিলোমিটাৰমান আহিলোঁ। তাৰপিছত এতিয়া গৈ আছোঁ, তেল দি পোৱাই নাই। তাৰপিছত এই ৰ'দ খোপা যিখোপাহে ৰ'দ দিছে নহয়। এতিয়া সময় বাজিলে সম্ভৱ এটামান হ'ল কিজানি, এটামান বাজিলে। তাৰপিছত গৈ আছোঁ এতিয়া, পোৱাই নাই তেল দি। গাড়ী চলোৱা সহজ, কিন্তু গাড়ীখন তেল শেষ হ'লে বা বেয়া হ'লে ঠেলি কেনে গৈ পিনে গাড়ীখন ভাল কৰা বা তেল ভৰোৱা এইটো বহুত টান। সেই কথাটো আজি উপলব্ধি কৰিছোঁ। তাৰপিছত ফাৰ্ষ্ট টাইম হয় লাইফত এনেকৈ খোজকাঢ়ি পেলাই গাড়ীখন ঠেলি পেলাই গৈ আছোঁ। তাৰপিছত তেল চাওঁ কিমান দূৰ আৰু যাব পাৰি, আৰু কিমান দূৰ আছে গম নাপাওঁ। তেল দিবলৈ গৈ আছোঁ। কেনেকুৱা লাগিছে গাড়ীখন ঠেলি পেলাই? কেনেকুৱা লাগিছে গাড়ী ঠেলি কেনেকুৱা লাগিছে? ভাল লাগিছে না? যাত্ৰা খোজকাঢ়ি যাত্ৰা কৰিম আমি। ফাইনেলি প্ৰায় আমি 1 কিলোমিটাৰমান আহিলোঁ, আধা ঘণ্টামান লাগিলে। তাৰপিছত 1 কিলোমিটাৰমান আহিলোঁ, ফাইনেলি পাই গ'লোঁ ইণ্ডিয়ান অইল ৰেডিশ্যন ব্লুৰ ওচৰতে। এই গৰম খোপাত এনেকৈ ফুৰি পেলাই অহাটো এটা অসম্ভৱ কথা। তাৰপিছত আহি পালোঁ, আহি পোৱা নাই, বাছ পাম আৰু। এনেকুৱা লাগিছে এটা ডাঙৰ কাম এটা হোৱা যেন লাগিছে। এনেকুৱা ফাইনেলি পেট্ৰল ভৰালোঁ। আধা ঘণ্টা খোজকাঢ়ি পেলাই এনেকৈ গাড়ী ঠেলি অহাটো এটা সম্ভৱ কথা। এই গৰমত পেট্ৰল ভৰালোঁ, পেট্ৰল ভৰাই পিনে অকণমান টাইম ৰেষ্ট ল'ম, তাৰপিছত আকৌ ইয়াৰ পৰা ওলাই যাম। তেলটো ভৰালোঁ, তেল ভৰোৱাৰ পিছত কিন্তু মেইন কথা তেল ভৰোৱাৰ পিছত ষ্টাৰ্টে নহয়। মানে কি হ'ল, এই গাড়ীখনে হাৱা ল'লে। তাৰপিছত আধা ঘণ্টামান এনেকৈ লাগুতে ফাইনেলি ষ্টাৰ্টটো হ'ল আৰু কিন্তু হ'লেও অকণমান হেৰি হৈ আছে। চাওঁ এতিয়া যাওঁ ওলাই পিনে, ফাইনেলি ষ্টাৰ্ট হ'ল বাৰু। তাৰপিছত জালুকবাৰী গ'লোঁ, জালুকবাৰী গৈ পেলাই ব্লগ নকৰিলোঁ, বহুত ভাগৰ লাগিলে, সেইকাৰণে ব্লগটো নকৰিলোঁ। আৰু ব্লগ কৰা নহ'লে তাৰপৰা আহি পেলাই গা পা ধুই পেলাই অকণমান টাইম ৰেষ্ট লৈ পেলাই দেখিলোঁ ভিডিঅ'টো এণ্ড কৰা নাই, সেইকাৰণে এণ্ড কৰিলোঁ ভিডিঅ'টো। এইখিনি এটা আছিলে সৰু ব্লগ। আশা কৰোঁ নিশ্চয় চাই ভাল পালে। যদি ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ধন্যবাদ। চলিছেনে ভিডিঅ' কোৱা?